মোৰ নীলা চৰাইজনী, মোৰ নীলা চৰাইজনী বৰ মৰমৰ আছিল তাই। সৌ নীলাবোৰৰ মাজেৰে কোনোবা এটা শান্তিপ্ৰিয় আবেলি উৰি আহিছিল তাই। মোৰ উৰুষা পজা ঘৰটোলৈ আশাৰ চাকি এগছ জ্বলি উঠিছিল। তেজ ৰঙাকৈ চাৰিওফালে মৰমবোৰে একাজলি ৰ'দ সানি দিছিল সপোনে সাৰ পাব পৰাকৈ। হঠাৎ এদিন মোৰ নীলা চৰাইজনী অভিমান কৰি উৰি গৈছিল কোনোবা দূৰ দিগন্তলৈ। সপোনবোৰোচোন পলকতে থানবান হৈ পৰিল। সময়ৰ আহ্বানত দুখবোৰ আপোন কৰি লৈ মই আকৌ অকলশৰীয়া হৈ পৰিলোঁ। আৰু পজা ঘৰটো স্মৃতিবোৰ বুকুত বান্ধি ধূসৰ হৈ পৰি ৰৈছিল শব্দবিহীন এটি কবিতা হৈ। মোৰ নীলা চৰাইজনী গ'লগৈ, যোৱাৰ পৰত মোক দি গ'ল আজাৰ ফুলেৰে বেজাৰ বোৰেৰে আতি আতি বন্ধা এডাল বিষাদৰ মালা। ধন্যবাদ।